আজি বাৰু আমি ক'ত আছো, কি লোড হৈ আছে, পুৰা ভিডিঅ' দেখক, গম পাই যাব আপোনালোকে। হাই দোস্ত, তো কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই চেনেল আৰ কে ট্ৰাক ড্ৰাইভাৰ। তো আজি আছো আমি, দেখাই আছো আপোনালোকক ক'ত আছো। চাওক কিমান ধুনীয়া জেগা। আজি আছো আমি বগানত। তো এইটো বগান আছে বিশ্বনাথ চাৰিআলি, বৰগাং বুলি কয় জেগা। তো বগানত আছো। তো গাড়ী মোৰ ৰখাই দিছিলো ইয়াত। আজি আমাৰ গাড়ী বাগানত লোড লৈ অহা নাই, আজি আমাৰ গাড়ী বাগানত লোড হ'ব। দেখাই আছো আপোনালোক কি লোড হ'ব আৰু কৈ আছো। এতিয়া ৰাতিপুৱা টাইম হৈ আছে 9:30 বাজি গ'ল। বতৰটো চাওক কেনেকুৱা হৈ আছে। বতৰ হৈ আছে লগভগ এতিয়া লাগি আছে 6টা বাজি আছে নেকি। ঠাণ্ডা ইমান লাগিছে, হালকা হালকা বৰষুণো পৰি আছে। চাই লওক মোৰ গাড়ীৰ গ্লাছত চাওক, সৰু সৰু বৰষুণ। তো ঠাণ্ডাও বহুত লাগি আছে, জেকেট লগাই ললো। সেইকেইদিন জেকেট পিন্ধা নাছিলো, কিন্তু আজি ঠাণ্ডা জেকেট পিন্ধাই দিছে। বগানৰ বতৰ কি ধুনীয়া বতৰ, বতৰটো ভাল লাগি আছে, ইমান বেয়া লগা নাই। কিন্তু এতিয়া গাড়ী ৰাতিপুৱা হৈছে, হাইড্ৰা আহিছে, লোড হ'ব আমাৰ। তো বলক দেখাই আছো আপোনালোকক কি লোড হ'ব মোৰ গাড়ীত। তো ফাইনেলি দিনটো ইন্তজাৰ কৰাৰ পিছত আমাৰ টাইম হৈ গ'ল, লোডিং পইণ্টত আহি গ'লো। লোড এতিয়া হ'ব বাৰু। তো দেখাই আছো আপোনালোকক কি লোড হ'ব। চাওক কি ধুনীয়া জেগা মোৰ বেকগ্ৰাউণ্ডত। গাড়ী মোৰ লগাই দিলো, এইখিনিত লোড হ'ব। তো মোৰ গাড়ীত লোড হ'ব আজি। এই বগানত যিমান ডাঙৰ ডাঙৰ গছ দেখি আছে, মই আগত নাজানিছিলো, আজি গম পালো। এই গছকেইটা এটা টাইম হলে বোলে কাটি দিব লাগে, কাটি বিক্ৰী কৰি দিয়ে। তো এই চাওক, যিমান বিক্ৰী কৰাৰ টাইম হ'বলগীয়া গছ আছিলে চব কাটি দিছে। এই চব এইবিলাক লোড হ'ব মোৰ গাড়ীত। দেখাই আছো আপোনালোকক কেনেকে লোড হ'ব। মানে বয়স যিমানখিনি গছৰ হৈ গ'ল সেইকেইটা কাটি দিছে, কাটি দি পেলাই বেছি দিছে। এতিয়া আমাৰ গাড়ীত লোড হৈ বাহিৰত যাব। এনেকুৱা চিষ্টেমত লোড হৈ আছে, দেখাই আছো আপোনালোকক। এই চব হাইড্ৰা দি ডাইৰেক্ট মোৰ গাড়ীত লোড কৰি আছে। এইবিলাক চব লোড হ'ব। দোকানৰ ভিতৰতো মাল আছে, এইবিলাক টানি পেলাই, দোকানৰ ভিতৰতো মাল আছে, এইবিলাক টানি পেলাই লোড কৰিব। এতিয়া মোৰ গাড়ীত লোডিং ষ্টাৰ্ট হৈ গ'ল। তাত এনেকুৱা ধৰণে লোড হৈ আছে মোৰ গাড়ী। চাই লওক আপোনাৰ। তো গাড়ী আমাৰ লগভগ আধা লোড হৈ গ'ল। তো হাইড্ৰাই লোড কৰি আছে, মই ক'ত ৰখি আছো চাওক, হাইড্ৰাৰ বেক চাইডে ৰখি গাড়ী মোৰ লোড হৈ আছে, চাই আছো। বেছি টাইম নালাগে, আধা গাড়ী লোড হৈ গ'ল আৰু সন্ধিয়া হৈয়ে যাব। গাড়ী মোৰ লোড কৰোঁতে কৰোঁতে লগভগ ৰাতি হৈ গ'ল। এতিয়ালৈকে মোৰ গাড়ী লোডিং কমপ্লিট হোৱাই নাই, আৰু 1 ঘণ্টামান লাগিব। লোডিং আমাৰ ফিনিছ। তো ৰাতি টাইম হৈ গ'ল 8টা, লোডিঙো কমপ্লিট। তিৰপাল মাৰিম আৰু ইয়াৰ পৰা ওলাম এতিয়া, আৰু টাইম হৈ গ'ল। এতিয়া আমাৰ লোডিং কমপ্লিট হৈ গ'ল, আমি ওলাই গ'লো। আমাৰ গাড়ী আজি লোড হৈছে নগাঁৱৰ কাৰণে, এনেকৈ দেখিলে আপোনালোকে। তো এতিয়া টাইম হৈ আছে 9টা, ইয়াৰ পৰা 3 ঘণ্টা লাগিব নগাঁও পাওঁতে পাওঁতে আমাৰ। দেখো কেইটালৈকে পাওঁ, গৈ থাকোঁ। এতিয়া পাওঁ, গৈ পেলাই পাই পেলাইহে আপোনালোকক দেখাম কেইটা বজাত পাইছোঁ, ক'ত খালী হ'ব। তো গুড মৰ্ণিং দোস্ত, আজি হৈ গ'ল 2 নম্বৰ দিন ৰাতিপুৱা। আমি ৰাতি পাই গৈছিলোঁ আহি 11টামান বজাত, 11টা, 11:30 আহি পাইছিলোঁ, ঘৰত গুচি গৈছিলোঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল, ঘৰৰ পৰা আহিছোঁ গাড়ী আনলোডিং পইণ্টত। ইয়াত আমাৰ গাড়ী আনলোডিং হ'ব। মোৰ আগত এটা আছে, সেইটো আনলোড হোৱাৰ পিছতে মোৰ গাড়ী আনলোড হ'ব। দুপৰীয়া হৈ যাব। এতিয়া ৰাতিপুৱা টাইম হৈ আছে 9টা, চাওঁ কেইটালৈকে আনলোড হয়। ফাইনেলি ইমান সময় ইন্তজাৰ কৰাৰ পিছত আমাৰ নম্বৰ আহি গ'ল, আনলোডিং কৰিব। গাড়ী আমাৰ লগাই দিলোঁ আনলোডিং পইণ্টত, বেছি সময় নালাগে। চাওঁ কিমান সময় লাগে আনলোড হ'ব। তো ফাইনেলি গাড়ী আমাৰ আনলোড হৈ গ'ল, বেছি সময় নালাগিলে। তো আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰোঁ। আপোনালোকৰ মোৰ ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।